নমস্কাৰ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে আৰু এইজোপা হৈছে একেমিনিছ ডাবল। মই আগতে আপোনালোকক ইয়াৰ পুলি দেখুৱাই আছিলোঁ আৰু এতিয়া অকল এপাহে ফুলিছে, সেই পাহকে আপোনালোকক দেখুৱালোঁ আৰু ফুলিলে দেখুৱাই গৈ থাকিম। কি কালাৰ ওলায় আপোনালোকক মই দেখুৱাই যাম বাৰু। আৰু আজি এইখিনি ইমান ধুনীয়া ৰং বিৰঙৰ পাতখিনি ডালবিলাক কাটিবলৈ লৈছোঁ আৰু এয়াই হৈছে ক্ৰটন আৰু ইয়াৰ চাইণ্টিফিক নেমটো হৈছে ক্ৰটন পিগলিয়াম। আৰু এইখিনি যদি এবাৰ আমি লগাই লওঁ ই সহজে নমৰে আৰু ইয়াৰ পৰা আমি হাজাৰ হাজাৰ পুলি বনাব পাৰোঁ। আৰু আজি মই এই ডালখিনি খুব সহজ পদ্ধতিৰে কেনেকৈ প্ৰপাগেট কৰিব লাগে তাকে আপোনালোকক দেখুৱাম। এতিয়া প্ৰথমতে বলকচোন যাওঁ, ডালখিনি প্ৰথমতে কটাৰ পাছত কি কৰোঁ তাকে আপোনালোকক দেখুৱাওঁ। ডালখিনি কাটি অনাৰ পাছত ইয়াৰ 4 ইঞ্চিমান লৈকে আমি ইয়াৰ পাতবোৰ এৰুৱাই দিব লাগিব আৰু এৰুৱাই দিয়ে সেইকাৰণে এৰুৱাব লাগিব, বেছি পাত থাকিলে ডালটোত শিপা অহাত দেৰি হয়, গতিকে আমি ইয়াৰ পাতবোৰ সদায় এৰুৱাই দিবই লাগে। আৰু যিখিনি পাত আমি এৰুৱাই দিছোঁ সেই পাতখিনিৰ পৰাও আমি ক্ৰটনৰ পুলি বনাব পাৰোঁ। ইয়াৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ ক্ৰটনৰ পাতৰ পৰা কেনেকৈ পুলি বনাব পাৰি বুলি। আপোনালোকে মোৰ পুৰণা ভিডিঅ'বোৰ যদি চাই নিশ্চয় আপোনালোকে এই ভিডিঅ'টো চাবলৈ পাব। আৰু এই পানীখিনিত এতিয়া মই নাম্বাৰ 2 ৰটেক্স মিলাই লৈছোঁ আৰু লৈছোঁ চাৰ্ফ ফাংগিচাইড, যিটো সেই ফাংগিচাইডৰ পাউডাৰো মিলাই লৈছোঁ আৰু ভালদৰে পানীখিনি গুলি লৈছোঁ। ক্ৰটনটো অলপমান হাৰ্ডি প্লান্ট, সেইকাৰণে আমি নাম্বাৰ 2 ৰটেক্সটো লৈছোঁ বা 2, 3 এই দুটাই ল'ব পাৰোঁ, কিন্তু নাম্বাৰ 1টো দিলে ইয়াত শিপা নাহিবও পাৰে কাৰণ ইয়াৰ ডালটো খুব টান হোৱাৰ বাবে। এনেধৰণে এতিয়া যিখিনি পানী আমি গুলি লৈছিলোঁ তাতে ক্ৰটনবিলাক দিছোঁ আৰু এই পানীত যে এই ফাংগিচাইড পাউডাৰ বা ৰটেক্স হৰম'ন পাউডাৰ মিলোৱা এই ধাৰণাটো সম্পূৰ্ণ মোৰ নিজৰ, কাৰণ ভাবিছোঁ এইবিলাক মই মিলোৱাৰ পাছত ডালটোত যি ভেঁকুৰ থাকে সেই ভেঁকুৰৰ পৰা ডালটো ভেঁকুৰমুক্ত হ'বৰ বাবে। আৰু যদি ভেঁকুৰ লাগেও তেতিয়াহ'লে মই যদি পাউডাৰ দি থৈছোঁ, যিখিনি ফাংগিচাইড পাউডাৰ দি দিছোঁ সেই পাউডাৰৰ পৰা এই ভেঁকুৰটো আঁতৰি যাব সেই বুলি ভাবি লগাই দিছোঁ। আৰু হৰম'নৰ পাউডাৰটো দিছোঁ যাতে সোনকালে শিপা আহে আৰু পাতবিলাক তেনেকৈ লগাই থৈ দিছোঁ। যদি 3 খিলাতেই শিপা আহে তেতিয়া মই আকৌ ছেপাৰেট কৰি দিম, কাৰণ এতিয়া এখিলা এখিলাকৈ লগাই থাকিবলৈ বহুত সময় লাগে, গতিকে লৈ মই তেনেকেই লগাই দিছোঁ। আৰু যিখিনি ডাল আছিলে গোটেই ডালখিনি মই এনেকৈ নতুনকৈ বিকিব অনা টাববিলাকত হোল নাছিলে, সেই টাববিলাকতে মই ডালবোৰ ভৰাই দিছোঁ আৰু ভৰাই এনেকৈ ৰাখি থ'ম। 2 বা 3 দিনৰ মূৰে মূৰে পানীখিনি চেঞ্জ কৰি থাকিম। আৰু এই পাতখিনি এতিয়া ৰোৱা হৈ গ'ল, ইমান ধুনীয়া লাগিছে, ইমান কালাৰফুল। যিমানেই গৰমটো বাঢ়ে, যিমানেই বৰষুণ আহে, ইয়াৰ কালাৰবোৰ সিমানেই ধুনীয়া হৈ আহে। গতিকে আপোনালোকৰ যদি কাৰোবাৰ এতিয়াও ক্ৰটনৰ গছ নাই আপোনালোকে আনি লগাই লওক। অকল যদি ক্ৰটনৰে গোটেই বাগিচাখন পাতোঁ বুলি ভাবে তেতিয়াও বহুত ধুনীয়া লাগে আৰু গোটেই বাগিচাখন ৰং বিৰং হৈ থাকিব। এজোপা গছতে আপুনি 4টা 5টাকৈ কালাৰৰ পাতবোৰ যেতিয়া আপোনাৰ দেখিব বা কালাৰবোৰ ওলাব, ইমান ধুনীয়া লাগে। মোৰ কিন্তু ক্ৰটন খুব ভাল লাগে, চব গছেই ভাল লাগে, কিন্তু তাৰ ভিতৰত এজোপা হৈছে ক্ৰটন আৰু ইমান কালাৰ আছে চাওকচোন, চাই থাকিবলৈ মন যায় নহয়নে? আৰু আজিলৈ মোৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ। এইটো মই ডাইনিং টেবুলৰ মাজতে ৰাখি থৈছোঁ, ইয়াতো ভিতৰতো সজাই থৈছোঁ। এই প্লাষ্টিকৰ যেন কিবা পাত এখিনি আনি ক্ৰটনৰ পাতখিনি আনি সজাই থৈছোঁ তেনেকুৱা লাগিছে। আৰু যিসকলে আজি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সদায় চোৱাসকলে লাইক এটা কৰিব বুলি আশা ৰাখিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।